মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ বাবে পাঠ 10ত উল্লেখ থকা বৰদৈচিলা কবিতাটি আবৃত্তি কৰিম। বৰদৈচিলা। চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়, গছ-গছনি ঘৰ-দুৱাৰ নিয়ে উৰুৱাই। শিলডল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যত বা মাৰলি। আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ, লাহে ধীৰে গলেও দেখোন পাবা মাৰাৰ ঘৰ। চোতালত দিছোঁ বৰপীৰা কাকৈ ফণি তাতে, মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। শুবলৈ দিব শীতল পাতি, বহিবলৈ দিব পীৰা, খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা। কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা, আমাৰ প্ৰজা ঘৰ কেইটি ভালে ভালে থোৱা।